নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিশ্বৰ কোনখন দেশৰ হাতত কিমান পৰমাণু বোমা আছে। বন্ধু-বান্ধৱীসকল, লগতে আমি আলোচনা কৰিম বিশ্বৰ দুখন অন্যতম ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ কাৰ সামৰিক শক্তি বেছি। সেয়েহে বন্ধু-বান্ধৱীসকল, আহকচোন আজিৰ এই ভিডিঅ'টো আমি পলম নকৰাকৈ আৰম্ভ। তাৰ আগতে বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ আমাৰ এটা বিশেষ অনুৰোধ। যদি আপোনালোকে আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। বিশ্বৰ আটাইতকৈ বেছি পাৰমাণৱিক বোমা থকা ৰাষ্ট্ৰখনৰ নাম হ'ল ৰাছিয়া। ৰাছিয়াৰ হাতত বৰ্তমান ৬,২৫৫টা পাৰমাণৱিক বোমা আছে আৰু এই ৰাছিয়াই সামৰিক ক্ষেত্ৰখনত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি আছে। বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোৱে জানেই যে বৰ্তমান সময়তো ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তয়াময়া যুদ্ধ চলি আছে, য'ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছে। বন্ধু-বান্ধৱীসকল, যদি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক বোমা ইউক্ৰেইনত নিক্ষেপ কৰে তেনেহ'লে নিমিষতে লাখ লাখ মানুহ মৃত্যুমুখত পৰিব। বন্ধু-বান্ধৱীসকল, ৰাছিয়াৰ পিছতে আটাইতকৈ বেছি পাৰমাণৱিক বোমা থকা দেশখনৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ সৰ্ববৃহৎ শক্তি আৰু সামৰিক ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম স্থান দখল কৰি আছে। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰমাণৱিক বোমা আছে ৫,৫৫৫টা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ হাতত পৃথিৱীৰ মুঠ ৯০% পাৰমাণৱিক বোমা আছে। ইয়াৰ পিছতে পাৰমাণৱিক বোমাৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে চীন। চীনৰ হাতত ৩৫০টা পাৰমাণৱিক বোমা আছে আৰু চীন সামৰিক ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত তৃতীয় স্থান দখল কৰি আছে। তাৰ পিছতে আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অন্যতম স্থায়ী সদস্য ফ্ৰান্স। ফ্ৰান্সৰ হাতত ২৯০টা পাৰমাণৱিক বোমা আছে। আপোনালোকে চাগে জানেই যে ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে নিৰাপত্তা পৰিষদ আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হৈছে ৫ আৰু ইয়াৰ ভিতৰত আছে আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। বন্ধু-বান্ধৱীসকল, ভাৰতো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য, কিন্তু ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়, অস্থায়ী সদস্যহে। অস্থায়ী সদস্য আৰু স্থায়ী সদস্য মিলি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা হ'ল ১৫খন। তাৰ পিছতে আছে বন্ধু-বান্ধৱীসকল, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য গ্ৰেট ব্ৰিটেইন। গ্ৰেট ব্ৰিটেইনৰ হাতত মুঠ পাৰমাণৱিক বোমা আছে ২২৫। তাৰপিছত বন্ধু-বান্ধৱীসকল, আমাৰ ভাৰতবৰ্ষৰ চিৰবৌৰী ৰাষ্ট্ৰ পাকিস্তান। পাকিস্তানৰ হাতত পাৰমাণৱিক বোমা আছে ১৬৫টা। বন্ধু-বান্ধৱীসকল, এই সংখ্যা ক'বলৈ গ'লে পাৰমাণৱিক বোমাৰ ক্ষেত্ৰত ভাৰততকৈ পাকিস্তান আগবাঢ়ি আছে। বন্ধু-বান্ধৱীসকল, ভাৰতৰ হাতত মুঠ পাৰমাণৱিক বোমা আছে ১৫৬টা। বন্ধু-বান্ধৱীসকল, তাৰপিছতে আছে বিশ্বৰ এখন অন্যতম দেশ ইজৰাইল। ইজৰাইলৰ হাতত মুঠ ৯০টা পাৰমাণৱিক বোমা আছে। তাৰপিছতে আছে নৰ্থ কোৰিয়া। নৰ্থ কোৰিয়াৰ হাতত মুঠ ৫০টা পাৰমাণৱিক বোমা আছে। বন্ধু-বান্ধৱীসকল, আমি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলোঁ যে ভাৰততকৈ পাকিস্তানৰ পাৰমাণৱিক বোমাৰ সংখ্যা বেছি। এতিয়া কথাটো হ'ল, ভাৰততকৈ পাকিস্তান বেছি শক্তিশালী নেকি? বন্ধু-বান্ধৱীসকল, আচলতে নহয়। ভাৰততকৈ পাৰমাণৱিক বোমাৰ ক্ষেত্ৰতে পাকিস্তান কিছু আগবাঢ়ি আছে। আন বিভিন্ন ক্ষেত্ৰত ভাৰততকৈ পাকিস্তান আগবাঢ়ি থকা নাই আৰু থাকিব নোৱাৰে। বন্ধু-বান্ধৱীসকল, সামৰিক ক্ষেত্ৰখনত পৃথিৱীৰ ভিতৰত প্ৰথম স্থান দখল কৰি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থান দখল কৰি আছে ৰাছিয়া আৰু তৃতীয় স্থান দখল কৰি আছে চীন আৰু চতুৰ্থ স্থানত আছে ভাৰত।
এতেকে আমি এটা কথা স্পষ্ট হ'লো যে ভাৰত বিশ্বৰ সামৰিক ক্ষেত্ৰখনত ৪ৰ্থ স্থানত আছে আৰু ভাৰততকৈ বহু গুণেই বিভিন্ন ক্ষেত্ৰত পাকিস্তান পিছপৰি আছে বুলি ক'লেও আমি ভুল হোৱা নহ'ব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।